এটা নতুন ট্ৰেণ্ড বিশিষ্ট ব্যক্তি এই অনুষ্ঠানটোৰ লগত জড়িত আৰু তেখেতৰ পৰা আমি কিছুমান কথা হয়তো সেই কৰ্মৰাজিৰে মোৰ আজি মই আশীৰ্বাদ এটা মনৰ পাইছোঁ। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগ আছে। আমালৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আহিলোঁ মেডাম মেফি শিৱসাগৰ জিলাৰ অন্তৰ্গত গোহাঁইপুখুৰী গাঁৱত। আজি এখন সন্ধিয়াৰ অনুষ্ঠিত কৰা হৈছে মেডাম মেফি এটা অনুষ্ঠান। তো সকলোৱে চাই থাকোঁ ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকৈ। আৰু মেডাম মেফি হৈছে টাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। আৰু এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। তেন্তে বলক আজি চাই থাকক এই অনুষ্ঠানটো সন্ধিয়াৰ। বলক আপোনালোকক সকলোবোৰ দৃশ্য মই দেখাই আছোঁ। আহি থাকোঁতে আমাৰ মানে ইয়াত মাজতে লগ পালোঁ আমাৰ দীপ দাদাক, আৰু এয়া আমাৰ দীপ দা আছে। তাকেই ভাইটিক লগ পালোঁ ঘপককৈ, আৰু ভাইটি আহিলে লগ পালোঁ, ভাল লাগিলে। আৰু ময়ো আহিলোঁ, মোৰো ভাল লাগিলে বহুত। তাকেই আমাক লগ পাই এনেকৈ মাতি আছিলে বাৰে বাৰে, গতিকে থাকিব আহিব লগা হৈ গ'ল। আৰু আজি সকলোবোৰ দেখাই থাকিব। আজি যিহেতু নেকি সকলোৱে লগ খাইছোঁ আজি, মানে অথনিৰ পৰা মই চাই আছোঁ, বহুতখিনি ভাল লাগিছে। আৰু মই নিজেও ব্লগ বনাইছোঁ আৰু ভাইটিও বনাইছে। আজি ঘপককৈ লগ পাই গ'লোঁ। মোৰ অহাটো ৰাতি হ'ল, মানে ইয়ালৈ মানে অলপ মানে দুপৰীয়া সময়ত কাম নাছিল, সেইকাৰণে এতিয়া ৰাতি আহিলোঁ। আৰু অলপ আৰু কিবা এটা কৈ দিয়ক। আৰু ভাইটিৰ চেনেলটো কি ব্লগ ক'লা? ব্লগ আছাম চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি অল কৰি দিব, আৰু লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰক। আৰু ভাইটিজনে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, গতিকে সকলোৱে ছাপোৰ্ট কৰক, যাতে চবেই লগে ভাগে আগুৱাই যাব পাৰে। নে কি চব দেখাই দিব। বলক এতিয়া আপোনালোকক সকলোবোৰ বস্তু দেখাই আছোঁ, মানে ইয়াত কি মানে অনুষ্ঠান পতা হৈছে। তো বলক চাই থাকক ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকৈ। আৰু এয়া হৈছে টাই আহোমসকলৰ এটা মৃতকক সেৱন কৰা এটা মৈদাম, আপোনালোকে চাব পাৰে। আৰু সকলোবোৰ দৃশ্য আপোনালোকক ভালদৰে দেখাবলৈ মই চেষ্টা কৰিম। ইয়াত এটা পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হৈছে টাই আহোমসকলৰ। তেন্তে আপোনালোকে চাওক আৰু উপভোগ কৰক। প্ৰতি বছৰে বা 5 প্ৰতি বছৰত নহয়, আমাৰ 5 বছৰ মূৰে কওক আকৌ আপোনালোকে লেঞ্চকে সুধিছে নহয়। আমাৰ প্ৰতি বছৰে নাপাতে, আমাৰ 5 বছৰ মূৰে প্ৰতি বছৰে 5 বছৰ মূৰে মূৰে হ'ল এইটো মানে কৰা হ'ল। তেওঁলোকে এইবাৰ আমাৰ যথেষ্ট হৈ গৈছে। আপোনালোকে কি মানে কাৰ্যসূচী কৰা হ'ব অলপ পিছত? মানে আমাৰ ফেশ্বন প্ৰজেক্টটোৱে হ'ব, তাৰপৰা
বিহু প্ৰতিযোগিতা হ'ব প্ৰতিযোগিতা অনেকখিনি আছে প্ৰতিযোগিতা বিশিষ্ট ব্যক্তিয় বক্তৃতা আছে আমাৰ ছাৰ আছে সুশান্ত বৰগোহাঁই ছাৰ আছে তেওঁলোকে বক্তৃতা দিব এইখিনি তুমি সেইখিনি তাৰপৰা সংগ্ৰহণ কৰিব পাৰিবা আপুনি মানে অলপ মানে আমাক জনাব পাৰিব নেকি মানে ইয়াত বস্তুকেইটা মানে দেখিলোঁ মানে সাজি থোৱা মানে মৈদামৰ বিষয়ে আমাৰ চাং পাতে এতিয়া কুকুৰা বলি নিয়ে আমাৰ কুকুৰা মাৰে ৰাতি দি পিনে এনেকুৱা নিয়ম নীতি আছে তেওঁ পোহৰত সেইখিনি তুমি তোলাগে মানে আপোনাৰ মানে সেইবোৰ বিষয়ে মানে আপুনি ক'ব পাৰিব নেকি আপোনালোকক আমাৰ জনাব পাৰিব নেকি অকণমান জানো কিন্তু বেছিখিনি নাজানো ইমানখিনি ক'ব নোৱাৰি মানে কুকুৰা মানে আমাৰ ৰাতি দি পিনে মাৰে ৰাতি মানে এই মদৈ ৰাতি কাটি আনি পিনে কেৰাহী টঙনিয়াই মাৰে টঙনি দিয়া নহয় পুহিত লাগে সেইটো নিয়ম নীতি কৰে তেতিয়া ভাল লাগে কুকুৰা আমাৰ 32টা থাকে কুকুৰা দি আমি মানে আন্ধাৰ হৈ আছে আপোনালোকে দেখিছে নাযাওঁ চাগে এয়া আমাৰ ৰান্ধনী গৃহ মানে চাহ বনাই আছে চাহ বনোৱা গৃহ অ'কে থেংক ইউ সকলোবোৰ মানে কামত ব্যস্ত হৈ আছে কি কি কাৰ্যসূচী মানে ইয়াত হৈ আছে সকলোবোৰ দৃশ্য আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিম তো চাই থাকক সকলোৱে ভিডিঅ'টো চাব পাৰে আমাৰ লগৰ কেইজন আছে এজন ডেনি চণ্ডিকৈ বুলি কয় মই এতিয়া তেখেতৰ গাঁৱতে আছোঁ এই গাঁওখনৰ নাম হৈছে শিৱসাগৰ জিলাৰ অন্তৰ্গত গোহাঁইপুখুৰী নেকি গোহাঁইপুখুৰী মাটিয়াত আছোঁ ইয়াত গাঁৱত এখন মানে অনুষ্ঠান পাতিছে মানে মেগামেফি বুলি কয় মেগামেফি বুলি কয় আৰু এতিয়া আমি ইয়াত আছোঁ হৈ আৰু মেগামেফি পাতি আছে আমি এতিয়া পিছফালে আমি ৰৈ আছোঁ আৰু এতিয়া আমি সন্মুখলৈ যাম লগত দেখাম তো চাই লওঁ ভিডিঅ'টো সকলোৱে অলপ স্কিপ নকৰা হয় তেন্তে ব'লক আৰু ইয়াৰ এজন বিশিষ্ট ব্যক্তিৰ তেখেতৰ অনুষ্ঠানটোৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিছে আপোনালোকে চাব পাৰে আপোনালোকৰ ঘৰলৈ আমি গোহাঁইপুখুৰী বেটেলিয়াম গাঁৱৰ প্ৰায় 250 ঘৰৰ মানুহলৈ ঘৰলৈ আমি প্ৰত্যেক ঘৰলৈ আমি গৈছিলোঁ আৰু আপোনালোকৰ যি অনুপ্ৰেৰণা যি মানে মেডাম আৰু ফাইনেলি ইয়াত মানে আমাৰ থাওৰা সমষ্টিৰ বিধায়ক তেখেত এই অনুষ্ঠানত উপস্থিত আছে আৰু তেখেতৰ পৰা আমি কিছুমান কথা আমি জানিবলৈ কাৰণে চেষ্টা কৰিম তেন্তে ব'লক অলপ পলম নকৰি তেখেতৰ পৰা কিছুমান কথা আমি এই অনুষ্ঠানটোলৈ আহি কেনেকুৱা পালে তাৰ বিষয়ে আমি অলপমান কথা তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেন্তে চাই থাকক আপোনালোকে দেখিছে দেখাইছোঁ আমাৰ মাজতে ছাৰক মানে সন্মুখত লগ পালোঁ আমাৰ এই অনুষ্ঠানলৈ আহি কেনেকুৱা মানে জনাব পাৰিব নেকি অনুভৱটো খুব ভাল হঠাতে তোমাক লগ পালো তুমি ইউটিউবাৰ নেকি ইউটিউবাৰটো এটা নতুন ট্ৰেণ্ড আৰম্ভ হৈছে তুমি ইউটিউবাৰ হয় আৰু পজিটিভলি কাম কৰা ভাল কাম কৰা পইচা থাকিলে মেগামেফিত তোমাক সেইটো কাৰণে পইচা ঠিক আছে সন্মুখত ভাল হ'ব
আপোনালোকক দেখিছিল যে মানে স্কিলৰ মানে শৰীৰৰ মানে এটা আপোনাৰ প্ৰদৰ্শন কৰিছিল আৰু আপুনি আমাৰ এই ৰকম কিবা ক'ব নেকি আজি অনুষ্ঠানৰ বিষয়ে? ভাল লাগিল অনুষ্ঠানটো মানে কি হ'ল খাটি মৰম পাইছোঁ আৰু তাৰ কাৰণে মই মানে খাটি আৰু মানে খাটি অসমীয়াৰ মৰম সেইটো পাইছোঁ আজি মোৰ হৃদয়খন চুই গৈছে আৰু ময়ো প্ৰত্যেক মানুহৰ হৃদয়খন চুবলৈ ট্ৰাই কৰোঁ মানে টাচ কৰি নিজৰ কৰ্মৰাজি হয়তো সেই কৰ্মৰাজিৰে মোৰ আজি সেয়া মই কিবা এটা খবৰ পাইছোঁ আৰু তাৰ কাৰণে মই মোৰ গেমটো বহুত মানে কৃতিত্ব দিছোঁ এই যে মই যি সন্মান পাইছোঁ মৰম বডি বিল্ডিং আপোনাৰ গেমটো ইমান লাগিলে আপোনাৰ শৰীৰৰ মানে যিটো আপোনালোকে আপুনি দেখাইছে তাত প্ৰদৰ্শন কৰিছে বহুত ভাল লাগিল ছাৰ হয় হয় মই ভালকৈ দেখাব যত্ন কৰোঁ যাতে সকলোৱে সুখী হ'ব পাৰে প্ৰদৰ্শন কৰিছে এনেকুৱা প্ৰদৰ্শন এইবাৰতো মই এইটো 7 নম্বৰ প্ৰদৰ্শন এনেকৈতো মই জাৰ্মানীত গৈতো খেলি আহিছোঁ না মিষ্টাৰ ইউনিভাৰ্ছ চিলভাৰ পাইছোঁ এইটো বহুত ভাল ৰিজাল্ট আৰু মিষ্টাৰ ইণ্ডিয়া দুবাৰ পাইছোঁ মিষ্টাৰ এছিয়া দুবাৰ পাইছোঁ আছাম বাৰু এবাৰেই দিয়ে বা ফৰ্চুন নিদিয়ে আৰু ইষ্ট ইণ্ডিয়া দিয়ে ইষ্ট ইণ্ডিয়া পাইছোঁ আটাইতকৈ ডাঙৰ সন্মানজনক আমাৰ মিষ্টাৰ শিৱসাগৰ এইটো কম নহয় দেই এইটো পাইছোঁ আপোনাৰ খবৰ মই দিম আহিব মোৰ মানে অঁ তাত আছে আপোনাক লগ পাই বহুত ভাল লাগিল হয় মোৰো ভাল লাগিলে ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ মানে অলপ কথা কোৱাৰ বাবে আমাৰ দৰ্শকৰ আগত ঠিক আছে আমাৰ মাজত এজন বিশিষ্ট ব্যক্তি এই অনুষ্ঠানটোৰ লগত জড়িত আৰু তেখেতৰ পৰা আমি কিছুমান কথা আমি জানিবলৈ চেষ্টা কৰিম তো আপুনি অলপ মানে আমাৰ দৰ্শক কিছুমান কথা আমি জনাব পাৰিম এই অনুষ্ঠানটোৰ বিষয়ে নিশ্চয় নিশ্চয় আমি এই অনুষ্ঠানটো 2017 চনতে জন্ম দিছিলোঁ টাই অসম ভাষা সংস্কৃতি বিকাশ মঞ্চ কেন্দ্ৰীয় সমিতি বুলি এই সমিতিখনৰ যোগেদি আমি 2019 চনৰ পৰা ধাৰাবাহিকভাৱে এই পবিত্ৰ মেডাম মেফি অনুষ্ঠান আমি উদযাপন কৰি আহিছোঁ আজি আমাৰ 4ৰ্থ বৰ্ষ আমি মাজৰ 2টা বছৰ কোভিড পৰিস্থিতিৰ বাবে আমি উদযাপন কৰিব নোৱাৰিলোঁ অনুষ্ঠিতকৈ কৰিছিলোঁ কিন্তু এনেকুৱা বহল ভিত্তিত আমি কৰিব পৰা নাছিলোঁ এইবাৰ কিন্তু ৰাইজৰ আপোনথ সহযোগিতাত আমি অনুষ্ঠানটো সফলতাৰে উদযাপন কৰিবলৈ সক্ষম হ'লোঁ গতিকে এই আপাহতে মই সকলো ৰাইজক আমাৰ আহোম জ্ঞাতিবৰ্গক আমি কৃতজ্ঞতা জনাইছোঁ উদযাপন সমিতিৰ হৈ আৰু বিশেষকৈ আমি যি আহোমসকলৰ উপৰিপুৰুষক আমি তৰ্পণ কৰাৰ এই ব্যৱস্থাটো আগতে খুব অনুষ্টুপীয়াকৈ কেইজনমান মনুঙৰ যুগত সহযোগত আৰু 2-4জন জাতিপ্ৰেমী ব্যক্তিৰ সহযোগত অনুষ্ঠিত হয় কিন্তু এইবাৰ আমি সকলোকে আমাৰ এই অনুষ্ঠানটোৰ ওচৰলৈ চপাই আনিবলৈ সক্ষম হ'লোঁ আমি এই যে অনুষ্ঠানটো আপোনালোকে বেনাৰখন দেখিছে ইয়াত আছে যি বানপী অনুষ্ঠান আৰু তাত্ত্বিক আলোচনা বিষয় বুলি আমি উল্লেখ কৰিছোঁ এই আলোচনা বিষয়টো আমি এই মঞ্চখনতে উদযাপন কৰিছিলোঁ আৰু তাৰ কাষতে আমাৰ বানপী অনুষ্ঠান
উদযাপিত হৈছিল। গতিকে এই বানফি অনুষ্ঠানটো কেনেধৰণে আমি উদযাপন কৰিছোঁ, কি কথা, এই সকলোখিনি কথা আমাৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ আমি এইবাৰ সক্ষম হ'লোঁ। গতিকে আমি অতি আনন্দিত। গতিকে আজি আমাৰ জ্ঞাতিসকলে দেখিছে আমি কেনেধৰণে মেডাম মে ফি উদযাপন কৰা হয়, তাত কি কি পৰম্পৰা আমি ৰক্ষা কৰি চলিবলগীয়া হয়, কি নীতি নিয়ম আছে, আধ্যাত্মিক তাত গুণ গৰিমা কি আছে, এই সকলোখিনি আজি আমাৰ স্থানীয় জ্ঞাতিবৰ্গই দেখিলে। গতিকে আমি এইবাৰ আমাৰ অন্যতম সফলতা বুলি আমি এইটো ক'ব বিচাৰোঁ। আৰু লগতে আমি আহোম কুঁৱৰী প্ৰতিযোগিতা, যি প্ৰতিযোগিতা আমি 2019 চনত পাতিছিলোঁ আৰু মাজত 2 বছৰ আমি পাতিব নোৱাৰিলোঁ, এইবাৰ আমি অতি সফলতাৰে ঐতিহাসিক গোহাঁইপুখুৰী পাৰত জামনাং চম্পা সন্দিকৈ সোঁৱৰণি ক্ষেত্ৰত আমি এই অনুষ্ঠান উদযাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ আৰু কিছু সময়ৰ পাছতে এই অনুষ্ঠান সফলতাৰে উদযাপিত হ'ব। গতিকে আমি সকলো দৰ্শকক আৰু ৰাইজক আমি কৃতজ্ঞতা জনাইছোঁ, তেওঁলোকৰ উৎসাহ, প্ৰতিযোগীসকলক কৃতজ্ঞতা জনাইছোঁ তেওঁলোকৰ অন্তৰ্ভুক্তিৰ কাৰণে। গতিকে আমি এইখিনি কথাকে কৈছোঁ। গতিকে অনাগত দিনত আমি সকলোৰে সহযোগিতা আশা কৰিছোঁ। এই বানফি আমাৰ তাতে স্মৰণীয় হৈ ৰয়। এই কাৰ্যসূচী মানে কি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে? ইয়াত বিশেষভাৱে আমি প্ৰথমেই এটা কথা ক'ব লাগিব যে এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ যাওঁতে আমি বিশেষভাৱে মন দিছিলোঁ যাতে ইয়াৰ পাৰিপাৰ্শ্বিক দিশটো সদায় ঠিক হৈ থাকে। গতিকে আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে এই ব্যৱস্থা কৰিছিলোঁ। আমাৰ উদযাপন সমিতিৰ সমূহ বিষয়ে অতি আন্তৰিকতাই এই বিষয়টোত গুৰুত্ব সহকাৰে লৈছিলে। গতিকে আমি প্ৰথমেই আমি ক'ব লাগিব যে আমাৰ যি পাৰিপাৰ্শ্বিক দিশত আমি যি সতৰ্কতা অৱলম্বন কৰিছিলোঁ সি সঁচাকৈ সুন্দৰভাৱে ৰূপায়িত হৈছে। আৰু দ্বিতীয়তে আমি ডামফি অনুষ্ঠান পাতিছিলোঁ। এই ডামফি অনুষ্ঠানো অতি সফলতাৰে উদযাপিত হৈছে। মই অলপ আগতে কৈছোঁ যে আমি আমাৰ স্থানীয় ৰাইজক এই কাৰ্যসূচীৰ মাজলৈ লৈ আনিবলৈ আমি সক্ষম হৈছোঁ। তাৰ পাছতে আমি আমাৰ এই অনুষ্ঠানটোক জীয়াই ৰাখিবৰ কাৰণে, ইতিহাসত দলিল হিচাপে ৰাখিবৰ কাৰণে আমি উদযাপন সমিতিয়ে এখন স্মৃতিগ্ৰন্থ, মৌখাম নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ। ইতিমধ্যে আমাৰ সন্মানীয় অজয় কুমাৰ গগৈ ডাঙৰীয়াই এইখন উন্মোচন কৰিলে, আমাৰ ৰাইজৰ হাতত ইতিমধ্যে পৰিছে। আমি নাজানো এইখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত কিমান সফলতা অৰ্জন কৰিছোঁ, কিন্তু আমি ক'ব লাগিব যে যিসকল লিখকৰ আবেদন কৰিছিলোঁ লিখা বিচাৰি সকলোৱে দি আমাক কৃতাৰ্থ কৰিলে। তাৰ পাছতে আমি এতিয়া এই আহোম কুঁৱৰী প্ৰতিযোগিতা আৰু তাই সংস্কৃতি প্ৰদৰ্শন এইবিলাক অনুষ্ঠান আমাৰ ইয়াত হ'ল আৰু আমি আশা কৰিছোঁ ই যথেষ্ট সফলভাৱে ৰূপায়িত হৈছে বুলি আমি ভাবিছোঁ। আমি নাজানো দৰ্শকে ইয়াৰ ওপৰত কিনি মন্তব্য দিয়ে, নিশ্চয় দৰ্শকে আচল আমি ভাবিলে কি হ'ব, দৰ্শকে আচল কথাটো ক'ব। মই এইখিনি নিশ্চয় আমি এতিয়া মানে বিশিষ্ট এজন ব্যক্তিৰ পৰা আমি ভালদৰে মানে কথা বাৰ্তা এই অনুষ্ঠানৰ বিষয়ে আমি জানিব পাৰিলোঁ, মানে জনাবলৈ আমি চেষ্টা কৰিলোঁ। তেন্তে চাই থাকক ভিডিঅ'টো সকলোকে, আৰু দেখাই আছোঁ ইয়াৰ দৃশ্যবোৰ সকলোধৰণে কি অনুষ্ঠান মানে কাৰ্যসূচী কৰা হৈছে। তেতিয়া চাই থাকক। সময়ৰ পিছত মানে কি অনুষ্ঠান পতা হ'ব, টাই আহোম জাতীয় সাজপাৰ পৰিধান আৰু সৌন্দৰ্য প্ৰতিযোগিতা ইয়াত আৰম্ভ কৰা হ'ব। অলপ পিছত আপোনালোকক সকলোকে দেখাবলৈ মই চেষ্টা কৰিম। তেন্তে চাই থাকক সকলোৱে ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকৈ। তাত পাতি আছে, তেন্তে আমি যাবলৈ চেষ্টা কৰিম। আৰু মূলত আছে এই বন্ধুজন, এখেত মানে কেমেৰাৰ সন্মুখত যাবলৈ অলপ মানে লাজ কৰে, তো তেখেতে এনেকৈ ফটো চটো বহুত মাৰে। এই মানে গ'লগৈ তেখেত, ইয়াত আছে ৰৈ আছে। তো আপোনালোকে দেখিছে, আপোনালোকক ডাইৰেক্ট দেখাই দিম। তো চাই থাকক।
বিচাৰক মণ্ডলী, সমূহ দৰ্শকবৃন্দ, বাৰে নহনীয়া কৃষ্টি সংস্কৃতিৰে ভৰা শিৱসাগৰৰ জীয়ৰী মই বিদিশা দত্ত। মোৰ অভিৰুচি বুলি ক'ব গ'লে বহুত আছে। তাৰে ভিতৰত মই নৃত্য আৰু সৌন্দৰ্য চৰ্চা কৰি খুবেই ভাল পাওঁ। আশা কৰোঁ আজিৰ সন্ধিয়াটি আপোনালোকৰ কাৰণে শুভ হওক, তাৰে কামনাৰে শুভ সন্ধ্যা। ধন্যবাদ। জয় আই অসম। মোৰ নাম শ্ৰীমতী নিকিত হেঙীয়া। মই গোহাঁইপুখুৰী গাঁৱৰ জীয়ৰী। মই নিলামপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। বয়কম ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ ইতিহাসিক পৰ্বত গোহাঁইপুখুৰী গাঁৱৰ জীয়ৰী মই নাম সুৰক্ষা লাংগাইব। মই ডিমকনিষ্ঠ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী। মোৰ অভিৰুচি হৈছে উপন্যাস পঢ়া আৰু কুইজ। আৰু আজি মঞ্চত মই মোৰ স্বকীয় কলা সংস্কৃতি সগৌৰৱে উপস্থাপন কৰিবলৈ পাই খুবেই আনন্দিত। আপোনালোকৰ এই সন্ধ্যাটো শুভ হওক আৰু সকলোৱে উপভোগ কৰক। প্ৰণাম কৰিব। ফাইনেলি আমি সেই অনুষ্ঠানৰ পৰা এতিয়া আহি বৰ্তমান আৰু এতিয়া অলপমান পেট পূজাটো কৰিলোঁ। তো বলক এতিয়া আমি পেট পূজা কৰিবলৈ গৈ আছোঁ। আন্ধাৰ হৈ আছে ন, এইপিনে চাওক
আৰু এতিয়া পেট পূজা কৰিম আৰু আমাৰ লগত আৰু দুজন আছে এইফালে এই ভাইটিকেইজনক দেখাব লাগিব যে আপোনালোকে লগ পাই যোৱা হৈ কিনে চব ৰাকেশ ভাই আৰু ফাইনেলি এতিয়া আমি ইয়াত মানে পকৰা বনাই আছে পকৰি বনাই আছে ত' এতিয়া আমি ইয়াত মানে অলপ স্কিপ নকৰা কৈছে যে বলক এতিয়া আমি কি খাম কি খাব আজি এতিয়া পকৰি খাম আমি পকৰি খাবৰ কাৰণে ছাৰ আমাৰ কি খাম এতিয়া পকৰি খাম পকৰি খাম আমাৰ ৰাকেশ চাচানে কি খাব এতিয়া हम पकड़ी खाएगा ইয়াত পকৰি খাইগা তো চলো আৰু ইয়াত বাইদেৱে পকৰি বনাই আছে তো আপোনালোকে চাব পাৰে আৰু আমি এতিয়া পকৰি খোৱা ষ্টাৰ্ট কৰো ইয়াত আছে যাম ওলাইছ নেকি আমিতো ওলাইছো কি মোক খাব লাগে আমাৰ এতিয়া পকৰি পুৰা খাই আছো ইয়াত এই পকৰি মজা লাগিছে বে পকৰি কেনি গ'ল ইয়াত নহয় ফাইনেলি আমি পকৰি খাই ওলালো এতিয়া বৰ্তমান আপোনালোকক সকলোকে টাই আহোম জনগোষ্ঠী মানে আজি মেডাম মেফি এটা ব্লগ চাইছোঁ সকলোকে মোৰ ফালৰ পৰা এতিয়া আমি এতিয়া বৰ্তমান আমি ঘৰলৈ যাবলৈ মানে লৈ যাম তো বলক যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব নিশ্চয় কৰিবলৈ নাপাহৰিব সকলোকে মোৰ ফালৰ পৰা এনেকুৱা মেডাম মেফি ব্লগ চাইছিলোঁ সন্ধিয়া তো বলক